ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ৯৯ সংখ্যক ইতিমধ্যে অতিক্ৰম কৰি এপ্ৰিল মাহত ১০০ সংখ্যক মন কী বাত তেখেতে ৰাখিব। প্ৰতিটো বুথত হোৱা কাৰ্যক্ৰম বহু ঠাইত নেটৱৰ্কৰ অভাৱ থাকে আৰু সেইকাৰণে টিভিত চোৱাত অসুবিধা হয়। মোবাইলত চাব পাৰে, শুনিব পাৰে, কিন্তু সেইটো ব্যক্তিগত হিচাপে হয়। কিন্তু বুথ সমিতি এটা সংগঠন আৰু সেইটোৰ কাৰণে ৰেডিঅ'ৰ মাধ্যমেৰে শুনিলে এটা ৰেডিঅ'ৰ মাধ্যমেৰে ১০০ জনে শুনিব পাৰে। সেইকাৰণে ইয়াত আজি ৰেডিঅ' প্ৰধান অনুষ্ঠান আছিল, একমাত্ৰ মন কী বাত শুনাৰ কাৰণে এই অনুষ্ঠান ৰেডিঅ' প্ৰদান কৰা হৈছে। গতিকে এই অনুষ্ঠানত আজি মই আহি খুব ভাল লাগিছে আৰু সুন্দৰ। ইয়াত মই নহা হ'লে গম নাপালোহেঁতেন ইয়াত সংগঠনৰ কি স্তৰলৈকে শক্তিশালী স্বৰূপ পাইছে। ৰাজনৈতিক দলৰ নিজৰ নিজৰ চিন্তাৰ আধাৰত যায় আৰু ভাৰতীয় জনজাতীয় সমাজ আৰু সংগঠন সকলোৰে লগত থাকি কাম কৰে আৰু সেইকাৰণে তেওঁলোকে যি কাম কৰিবলৈ কৰিছে আমি কৰি আছো। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে ১৪ তাৰিখে এটা বৃহৎ অসমক আৰু বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে চৰকাৰৰ চেষ্টা কৰিছে, ফালৰ পৰাও প্ৰচেষ্টা আছে। গতিকে তেওঁলোকে নিজৰ কাম কৰিব, আমি আমাৰ কাম কৰিম, চৰকাৰে চৰকাৰৰ কাম কৰিব। গতিকে আগন্তুক দিন সেইকাৰণে কৈছো যে ১৪ এপ্ৰিল আমাৰ সকলোৰে অসমবাসীৰ কাৰণে অতি গৌৰৱ, আপোনাৰ কাৰণে, মোৰ কাৰণে। মই ক'লো নহয়, নিৰ্বাচন আহিলে বাকীবিলাকে যদি প্ৰাৰ্থী দিয়ে বিজেপি কিয় থাকিব? বিজেপিয়ে কেতিয়া দিব, কাক দিব সেইটো সময়ত নিৰ্ধাৰণ কৰিব। ২৬ত দিব, ২৪ত দিব আৰু পিছত দিব, কেতিয়া দিব সময়ত নিৰ্ধাৰণ কৰিব। আজি ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা কোকৰাঝাৰ জিলাৰ উদ্যোগত আমি মন কী বাত শ্ৰৱণ কৰাৰ কাৰণে, যেহেতু আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ ১০০তম মন কী বাতৰ এপিছড অহা ৩০ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব। এইটোৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা কোকৰাঝাৰ জিলাৰ উদ্যোগত আমি গুমা মণ্ডলত প্ৰতিটো বুথত এটাকৈ ৰেডিঅ' দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰ লগতে আৰু এটা প্ৰগ্ৰাম আমাৰ ৩টাৰ পৰা ষ্টাৰ্ট হ'ব। এইটো আমি হাবৰুবিল কমিউনিটি হলত কৰিম। তাত আমি চৰাইবিল মণ্ডলৰ অধীনস্থ যিমান বুথ আছে সেই বুথ পৰ্যায়লৈ আমি প্ৰতিটো বুথত এটাকৈ ৰেডিঅ' দিয়াৰ ব্যৱস্থা আমি সংখ্যালঘু মৰ্চাই কৰিছোঁ। তাৰ লগতে কচুগাঁও ২৮ নম্বৰ সমষ্টিৰ লগত সংযুক্ত হৈ থকা ১৬খন বুথ সমিতিলৈ আমি একোখন ৰেডিঅ' দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই ৰেডিঅ' দিয়াৰ আমাৰ অৰ্থটো হৈছে এই মন কী বাতৰ যোগেদি আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ যি এক উচ্চ আকাংক্ষা যে যেহেতু সকলৰ ঘৰত তাৰমানে টিভি বা নেটৱৰ্ক প্ৰব্লেম, গাঁৱে ভূঞে ৰেডিঅ'টো দি যাতে মই ডাইৰেক্টলি গাঁৱৰ মানুহবিলাকৰ লগত মই তাৰমানে মোৰ যিটো মেছেজ সেই মেছেজটো মই দিব পাৰোঁ আৰু গাঁৱৰ সৰু সৰু সমস্যা যাতে তেওঁক অৱগত কৰি সেই সমস্যাখিনি মনৰ বাতৰ যোগেদি কৰি জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিটো জাতীয় সংস্কৃতি, প্ৰতিটো কলা সকলোকে একেলগে লৈ এক সংগঠিত এক এনাজৰীৰ বান্ধোনে বান্ধি তেওঁৰ যি এক সপোন, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, তাক যাতে সফল কৰি ভাৰতবৰ্ষক অহা ২-৩ বছৰৰ ভিতৰত যাতে বিশ্বগুৰুত্ব প্ৰতিষ্ঠা কৰিব পাৰে, তাৰে এক প্ৰয়াস মন কী বাত। ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চা হিচাপে আমি কোকৰাঝাৰ জিলাত আমি প্ৰথমবাৰৰ কাৰণে এই কাৰ্যসূচী হাতত লৈছোঁ। অহা দিনবিলাকত গোটেই অসমত এনেকুৱা কাৰ্যসূচী আমাৰ আৰু যিবিলাক দলীয় নেতৃত্ব আছে সিহঁতে ল'ব বুলি মই আশা ৰাখিছোঁ। আজি গুমা সমষ্টিৰ অধীনস্থ আমি ৭৮টা বুথত আমি ৰেডিঅ' যিটো বিতৰণ আমি তাৰমানে শুভাৰম্ভ কৰিলোঁ। অহা দিনবিলাকত এতিয়াই যেনেকা ৩টাত আমি চৰাইবিল মণ্ডলত কৰিবলৈ গৈ আছোঁ, তাৰপিছত কচুগাঁৱত কৰিম। এনেকা পৰ্যায়ক্ৰমে আমি আমাৰ জিলাত যিমানখিনি আমাৰ বুথ আছে গোটেইখিনি আমি কভাৰ কৰিম।